Assalamu alaikum everyone. Welcome to my channel Sheikh Mosaddeq Informational. আজি আমি এই ভিডিঅ'খনত জানিবলৈ গৈ আছো অসমত পোৱা কেইবিধমান বিষাক্ত সাপ আৰু কেতিয়াবা মৰণৰ কাৰণো হ'ব পাৰে এইসমূহ সাপৰ কামৰণি। সো ভিডিঅ'খন স্কিপ নকৰি ফাৰ্ষ্টৰ পৰা লাষ্ট লৈকে মনোযোগেৰে সৈতে শুনি থাকিব আৰু চেনেলখন সাবস্ক্ৰাইব কৰি ৰাখিব নতুন এনে ধৰণৰ ইন্টাৰেষ্টিং আৰু ইনফৰমেটিভ ভিডিঅ'ৰ কাৰণে। উত্তৰ পূব ভাৰতৰ 7খন ৰাজ্যৰ ভিতৰত অতি জনপ্ৰিয় এখন ৰাজ্য হ'ল অসম। ইয়াত গছ-গছনি, পৰ্বত আৰু হাবিৰ অনুপাত বেছি হোৱাৰ কাৰণে অধিক পৰিমাণৰ সাপৰ প্ৰজাতি পোৱা যায়। এইসমূহ সাপৰ ভিতৰত প্ৰায় 80% সাপৰেই বিষ নাই আৰু কিছুমান সাপ এনে ধৰণৰ বিষ থকা যে সিহঁতে মৃত্যুৰ কাৰণ হৈও পৰিব পাৰে। আহক আমি জানি লওঁ কিছু বিষ থকা সাপৰ প্ৰজাতি। নম্বৰ 1, ইণ্ডিয়ান কোব্ৰা আৰু ইয়াৰ সাইণ্টিফিক নেম হ'ল নাজা। এইখন প্ৰজাতিৰ সাপ সমগ্ৰ অসমতে পোৱা যায় আৰু ইয়াৰ বিষে শ্বাস-প্ৰশ্বাসজনিত বিকলতাৰ সৃষ্টি কৰিব পাৰে। নম্বৰ 2, ৰাছেলছ ভাইপাৰ আৰু ইয়াৰ সাইণ্টিফিক নেম ডেবয়া ৰাছেলি। সাধাৰণতে ঘাঁহনি আৰু অৰণ্যত পোৱা যায় আৰু ইয়াৰ বিষে বৃক্ক বিকল আৰু ৰক্তক্ষৰণৰ সৃষ্টি কৰিব পাৰে। নম্বৰ 3, বেংগল ক্ৰেট, সাইণ্টিফিক নেম বাংগেৰাছ ফেচিয়েটাছ। এই সাপটো নিশাচৰ আৰু বনাঞ্চলত পোৱা যায় আৰু ইয়াৰ বিষে শ্বাস-প্ৰশ্বাসজনিত বিকলতা আৰু হৃদযন্ত্ৰ বন্ধ কৰি দিব পাৰে। নম্বৰ 4, বেণ্ডেড ক্ৰাইট, which is similar to Bengal kite আৰু ই বেংগল ক্ৰাইটৰ দৰে অতি বিষাক্ত এটি সাপ। নম্বৰ 5, কিং কোব্ৰা and its scientific name is Ophiopagus hanna। ই হ'ল পৃথিৱীৰ আটাইতকৈ দীঘল বিষাক্ত সাপ। অসমৰ অৰণ্যত পোৱা ইয়াৰ বিষে শ্বাস-প্ৰশ্বাসজনিত বিকলতা সৃষ্টি কৰিব পাৰে। মন কৰিব লগা কথা এই যে সাপবোৰ বিপদজনক হ'ব পাৰে। যদিও সাপবোৰ মানুহক দেখিলে এৰুৱাই চলে আৰু সেল্ফ ডিফেন্সৰ কাৰণেহে কোনোবাক কামুৰে। অসমত সাপৰ সন্মুখীন হ'লে বেছি ভাল তাক এৰি দিয়াটো। আৰু যদি পৰিস্থিতিৰ লগত যুঁজিব নোৱাৰা তেনেহ'লে এক্সপাৰ্টক মাতি অনাটো অতি প্ৰয়োজন। আৰু এইখিনিতে আৰু এটা নতুন ইম্পৰ্টেণ্ট কথা এই যে বৰ্তমান ৰাছেলছ ভাইপাৰ নামৰ সাপটো অসমৰ কেইবাটা ৰাজ্যত প্ৰৱেশ কৰিছে, অৰ্থাৎ অসমত প্ৰৱেশ কৰিছে। ই যিকোনো সময়ত আপোনাৰ আৰু মোৰো ৰাজ্যত আহিব পাৰে আৰু ই বিপদজনক ঘটনা ঘটাব পাৰে। সো তোমালোকে সকলোৱে ইয়াৰ পৰা সতৰ্ক থাকিবা আৰু নিজে আৰু বেলেগকো সুস্থ ৰখা ট্ৰাই কৰিবা। সো তোমালোকে ভিডিঅ'খন বেলেগক শ্বেয়াৰ কৰি দিয়া। আসসালামু আলাইকুম এভৰিৱান।